আগষ্টৰ 1 তাৰিখ। জলকীয়া 2 দিনতে ছিঙিব পৰা হ'ব। আগতীয়াকৈ যিখিনি জলকীয়া কৰোঁ সেইখিনি নপকিলেও মাৰ্কেটত বিক্ৰী হয়, বিশেষকৈ বিহুৰ পিছলৈকে। এপ্ৰিলৰ মাজভাগলৈকে কেঁচা জলকীয়াই প্ৰায় চলে। কেঁচা মানে বুঢ়া হ'ব লাগে, পুৰঠ হ'ব লাগে, নপকিলেও হৈ যায়। এইটোহেত আৰু এসপ্তাহমানৰ পিছতে পুৰঠ হ'ব। তেনেকৈ চাই চাই মাজে মাজে ছিঙা হয়।